আহি পালোহে আইথান দেহল চাহ বাগিচা। তো দেখিব পাইছে চবে ইয়াতে প্ৰথমতে সোমোৱাৰ আগতে মানে তো হেল্ল' গাইজ, গুড মৰ্ণিং, বেক টু মাই ইউটিউব চেনেল। তো আজি আমি এনেকুৱা ঠাই এটা জেগাত গৈ আছোঁ বৰ্তমান। তো এতিয়া বৰ্তমান মৌচমটো অলপ ভাল হৈ আছে, অলপ ৰ'দ দিছে। তো আমি এতিয়া বাইকত গৈ আছোঁ বাৰু। বাইকত গৈ পিনে আপোনাৰ দেখাব চেষ্টা কৰিছোঁ দেহল চাহ বাগিচা, যোনটো আইথান আছে। আইথানত আজি বৰ্তমান পূজা চলি আছে। আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। তো আমি বৰ্তমান এতিয়া গৈ আছোঁ, বলক। গাইজ এইটো বৰ্তমান দেখিব পাইছে দেহল চাহ বাগিচাৰ ফেক্টৰী হয় এইটো। আৰু বেছি দূৰ নাই, আৰু অলপ দূৰ আছে। আমি গৈ আছোঁ, আপোনালোকে ফেক্টৰীটো দেখাৰ চেষ্টা কৰিছে। তো পাইছে কিবা হস্পিটেল ইয়াত বাইক চাইক পাৰ্কিং লগা হৈছে। বাইক পাৰ্কিং লগাইছে, এইটো বাইকত পাৰ্কিং হৈছে। তাৰপিছত ইয়াত বহুত গাড়ী বাইক আছে, আপোনালোকে দেখাব চেষ্টা কৰিছোঁ। সেইটো দেখিব পাইছে, ইমান বাইক আছে ইয়াত পাৰ্কিং হ'লে। দেখিব পাইছে যে বহুত গাড়ী বাইক মানে। তো বৰ্তমান দেখিব পাইছে ইয়াতে CRP দিয়া আছে, আপোনালোকে দেখাব চেষ্টা কৰিছোঁ। CRP আছে, পুলিচ আছে বহুতো। আপোনালোকে আগফালে দেখিব পাইছে যে বহুত CRP পুলিচ লগা আছে ইয়াতে। দেখিব পাইছে ইয়াতে বৰ্তমান মেইন বৰ্ড লগা আছে ইয়াতে। বৰ্তমান দেখিব পাইছে আমাৰ পিছফালে বহুত মানুহ আছে। তো আমি গৈ আছোঁ, বলক আপোনালোকে দেখাব চেষ্টা কৰিছোঁ, কিমান দেখাব পাৰিছোঁ। বহুত ভিৰ আছে ইয়াতে। পূজাৰ বস্তু মানে চব ৰাস্তা কিনাৰতে দোকান বহাই থৈছে। ইয়াতে পূজাৰ বস্তু কিমান কি আছে ল'ব পাৰিব চবেই। তো দেখিব পাইছে ইমান কিমান ধুনীয়া ধুনীয়া বেলুন লগাই থৈছে, আপোনালোকে দেখিব পাইছে। বহুত ভিৰ আছে চাগে, পৰা মানুহ আহি আছে। আপোনালোকে দেখিব পাইছে কিমান ভিৰ হৈ আছে ইয়াতে। আপোনালোক গৈ আছোঁ, বলক আপোনালোক ভিতৰলৈ দেখাই আছোঁ। কৰি ওলাই আহিছে আৰু কিছুমানে সোমাই আছে আপোনালোক। তো এতিয়া মই বৰ্তমান ভিতৰত সোমাই কিনে দেখি এইটো বৰ্তমান আহি পালোহে আইথান দেহল চাহ বাগিচা। তো দেখিব পাইছে চবে ইয়াতে প্ৰথমতে সোমোৱাৰ আগতে মানে ঘণ্টি এটা আছে, ঘণ্টি সেইটো বজাব চেষ্টা কৰিছে। দেখাইছে বোলে দেখিব পাইছে ভিতৰতে অলৰেডি চব ৰেডি কৰা আছে। আপোনালোকে দেখিব পাইছে ইয়াৰ পৰা যদি পূজা কৰিব আছে তো ইয়াৰ পৰা কিনি ল'ব পাৰিব। তো বহুতেই মানুহ ইয়াতে কিনি আছে, দেখিব পাইছে। তো দেখিব পাইছে সেইফালে গোটেই একদম মানে চাৰিওফালে একদম মানে দোকান 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 দোকানে আছে, গোটেইফালে দোকানে আছে। দোকানটো ইয়াতে আছে, আমি ওপৰত গৈ আছোঁ বাৰু। ইয়াতে চবে ঘাঁটি হৈ আছে, ঘাঁটি মাৰিছে। তো দেখিব পাইছে ইয়াতে বহুত ভিৰ হৈ আছে মানুহ। আপোনালোকে চেষ্টা কৰি আছোঁ দেখাবৰ কাৰণে, আগফালে গৈ কিনে চেষ্টা দেখাব কৰি আছোঁ আমি। দেখিব পাইছে ছাগলী বলি দিয়া হৈছে ইয়াতে, বগা ছাগলী দি আছে। বহুত মানুহ আছে ইয়াতে, দেখিব পাইছে বহুত ভিৰ লাগি আছে। মানুহ পূজা পাঠ কৰিবৰ কাৰণে জেগা পোৱা নাই, ইমান ভিৰ আছে দেখিব পাইছে। এটা ছাগলী বলি দি আছে আৰু তিনিটামান আকৌ আছে সেইফালে। কিছুমান দেখিব পাইছে। এতিয়া মই পূজা কৰিবৰ কাৰণে কিবা বস্তু লৈ আছোঁ। তো কেইটকা কি হৈছে সুধি আছোঁ বাৰু। বিল হৈছে 170 টোটেলি। তো আমি লৈ কিনে এতিয়া পূজা পাঠ কৰি কিনে তাৰপিছত আপোনালোকে দেখাইছোঁ। পূজা চলি আছে।
কিমান ধুনীয়াকৈ সকলো বস্তু সাজি কিনে থৈছে ভাল লাগিছে ইয়াতে বস্তুকেইটা দেখিব পাইছে মস্ত হয় দেখো ভাই अपने फील्ड है ये তো গাইজ ইয়াতে দেখতে পাইছে ফুল পুলি বিক্ৰী হৈ আছে ইয়াতে বহুত কিচিমৰ ফুল আছে আহি কিনে ইয়াতে বজাৰ কৰি লৈ যাব পাৰিব ফুলকে ইয়াতে পুতলা চুতলা বিক্ৰী হৈ আছে ইয়াতে দেখিব পাইছে মানুহ কিনি আছে মোক বেছি ভাল নহয় এইটো বস্তু ভাল লাগিছে বাৰু এইটো গাইজ এইটো দেখিব পাইছে দুটা পোৱালি উঠি কিনে ঘূৰি আছে মানুহে ঘূৰাই আছে সেইটো দেখিব পাইছে কিমান মজা লাগি আছে गाइस देखो पाए हम এটা ভাল জায়গা উঠি আছো এটো কেনকা ঘুরে কেনকা কি ये कुछ मशीन है घुमाने के लिए ये मशीन है इससे देखिए पाए गाइस ये तो मशीन আছে ইয়াতে সুইচ টিপিলে বলে গুটে এটো দেখি পাইছে গুটে কিমান আছে সব ঘুরিব ইয়াতে অন কৰি দিছ না এবাৰ तो बस ओए ए बस साथ हो रे चलाएगा वो हिलेगा क्या नहीं नहीं लेगा आप हमें बता दीजिए ये स्विच है एक ये स्विच है प्लेट घूमेगा फिर इससे घुमाएगा तो बुगी घूमेगा इससे पूरा बुगी घूमेगा তো বর্তমান দেখিব পাইছে মই ইয়াত বহি আছো বহি কিনে মানে মেচিন চালু কৰি দিছে তো মেচিন চালু কৰাৰ পিছত কেনকা ঘূৰি আছে আপোনালোকে দেখিব পাইছে তবে ও ভাই কি বস্তু ফাৰ্ষ্টবাৰ বহিছো এনেকা এটা এইটো প্ৰথম ফাৰ্ষ্টবাৰ হৈছে বহ আজি ৰেলগাড়ীত উঠিব গৈছোঁ কেনেকা লাগিব আপোনালোকে চাই থাকিব ৰেলগাড়ীত আমি ফাৰ্ষ্টত বহিম বুলি ভাবি আছোঁ বলক ফাৰ্ষ্টত বহিমগৈ এইটো হৈছে ফাৰ্ষ্টত এইটো দেখিব পাইছে ৰেল টিকেটৰ দাম কিমান আছে এটা টিকেটৰ দাম 50 টকা দুজন বহিলে 100 টকা দুজন বহিলে 100 টকা ল'ব এজনত 50 টকা কৰি মই ওপৰত উঠি আছোঁ তো এতিয়া বৰ্তমান দেখাইছে এটা টিকেট লৈ আছে চবে এটা টিকেটৰ 50 টকা বুলি আছে তো গাইজ চবৰ কাৰণে এটা মানুহ উঠিলে এজনৰ 50 টকা কৰি তো মই দুজন উঠিলোঁ মোক ফ্ৰীকৈ দিলে কিয় পইচা আমি ৰেলগাড়ীত উঠি আছোঁ আজি বৰ্তমান লাইফ টাইম ফাৰ্ষ্টত আহিছোঁ ইয়াতে সকলোকে দেখিব পাইছে ৰেলগাড়ীত আজি সৰুৰ পৰা ডাঙৰ হৈ গ'ল আজি বৰ্তমান ফাৰ্ষ্ট উঠি পাইছোঁ মই তো কেনেকুৱা লাগে বলক চাই থাকিব পাইছে পিছফালে বহুত মানুহ বহি আছে তো বৰ্তমান হৈ গ'ল আমি নামি যাম এতিয়া সেইফালে নামিব হেৰি আছে গাইজ আজি বৰ্তমান ফাৰ্ষ্ট টাইম এনেকুৱা ৰিয়েল লাইফ দেখিব পাইছোঁ আমি নহ'লেতো এনেকুৱা টিভিতে চাওঁ আজি একদম ওচৰৰ পৰা গৈ গাইছ আজিলৈ ইমানে তো আমি এতিয়া বৰ্তমান ঘূৰি কিনে আহি আছোঁ ঘৰলৈ যাম আমাৰ পিছফালে দেখিব পাইছোঁ বহুত মানুহ আছে আগপিনেও মানুহ আছে তাক মানে দেখিব পৰা নাই তাৰপিছত দেখাই দিম আখালে তো বাই বাই আজিৰ পৰা জয় আই